ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ চৰাইদেউ আৰু এইটো চৰাইদেউ চৰাইদেউৰ ভিতৰত কি আছে সকলো দেখাম এইবিলাক কি আছে এইবিলাক কি এইবিলাকতো অলপ চাব লাগিব দেখিম চাওক ভিতৰত গৈ দেখাম সকলো ফাইনেলি গাইজ আমি সোমাই গ'লোঁ চৰাইদেউৰ ভিতৰত চাওক এতিয়া এইফালে ওপৰত যাম কি আছে সকলো আমাৰ গাইডো আছে গাইডে বুজাই দিব আৰু আপোনালোকে বুজি পাব মইতো ইমান নাজানো আপোনালোকক ডাইৰেক্ট মই কম বুলি এইটোতো মই ক'ব নোৱাৰোঁ তো আমাৰ গাইড আছে গাইডে বুজাই দিব আকৌ যদি সোধে যিটো হেৰি মৈদাম এৰিয়া আছে হয়নে নহয় মৈদামখিনি যে আছে ইয়াত দুভাগত বিভক্ত এইটো চাইডে মাত্ৰ 4টা মৈদাম আছে এই ডাঙৰ ডাঙৰ হয় এই মৈদামকেইটা সেইকাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত দেই ASI মানে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আণ্ডাৰত এইফালে প্ৰায় 7-8টামান মৈদাম আছে আৰু এইকেইটা হৈছে ষ্টেট আৰ্কলজি আণ্ডাৰত কিন্তু এইকেইটা বৰ্তমান বন্ধ কৰি ৰাখিছে তোমালোকে যাব নোৱাৰিবা কিন্তু তাৰ উপৰিও ধৰি লোৱা এইফালে যদি 6টা আছে 6-10টাহে হ'ল নাই কিন্তু আশে পাশে আৰু বহুত মৈদাম আছে যিবোৰ বৰ্তমান চাহ বাগানৰ আণ্ডাৰত বা কিছুমানে ভাঙি মেলি মাটি চাটি দখল কৰি ঘৰ দুৱাৰো বনালে হা সেইকাৰণে এতিয়া টোটেল মৈদাম কিমান কি আছিলে সেইখিনি মই তাত গৈ কেনে তোমালোকক ক'ম আৰু এইখিনি বেলেগ এটা বস্তু দেখাইছোঁ এই ইয়াতে এখন নাৱৰ দৰে দেখিছা হয়নে নহয় লোহাৰৰ একচুৱেলি নাৱেই হয় এখন কিন্তু আহোম ৰজাৰ দিনৰ নাও নাছিলে আহোম ৰজাৰ দিনৰ নহয় যেতিয়া ব্ৰিটিছে অসম ল'লে নহয় ব্ৰিটিছেতো অসমত শাসন কৰিছিলে হয়নে নহয় পিছত 15 আগষ্টত ভাৰত স্বাধীন হয় 1947 চনত তো কি হয় এতিয়া যে শিৱসাগৰলৈ আপোনালোকে টাউনলৈ সোমোৱাই নাই আমি যেতিয়া আমি এনেকৈ দি গৈ পেলাই আকৌ এই ৰংঘৰ ফালে উভতি আহিম নহয় য'ত দিখৌনৈৰ ওপৰত আমি 2খন দলং পাম এখন RCC আৰু এখন লোহাৰ দলং পাম এই তাৰ ছাইডতে যেতিয়া মানে লেণ্ডশ্লাইড হৈছিলে নৈ পাৰ যেতিয়া খহিছিলে হয়নে গৰা খহনীয়া হৈছিলে তেতিয়া তাৰ গৰা খহনীয়া হওঁতে কেনেবাকৈ ব্ৰিটিছৰ এখন নাও সেই মাটিত ছাইডত থৈ দিছিলে পিছত এই পলস পৰি পোট খাই গৈছিলে মানে পিছত আকৌ মানুহ ঘৰে ধৰি লোৱা গম নাপায় যে নাও এখন আছে তেওঁলোকৰ বাৰীৰ তলত হয়নে নহয় ঘৰৰ তলত যে ঘৰে চৰে মানুহ ঘৰ খহি গ'ল যে এই তলত তেতিয়া এখন নাও ওলাইছিলে মানে ব্ৰিটিছৰ দিনৰ নাও সেই এখন দেই তোমালোকে আৰ্কলজি মানে গম পাইছানে পুৰাতত্ব বিভাগ আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ভাৰতীয় পুৰাতত্ব বিভাগ এটা ষ্টেট আৰ্কলজিও আছে ৰাজ্যিক পুৰাতত্ব বিভাগ আছে এতিয়া গৈ আছোঁ ওপৰত চাই থাকক ভিডিঅ' কেনেকুৱা লাগে কমেণ্ট কৰিব ইমান ডাঙৰ ডাঙৰ ভাগ মৈদাম কেইটা বহুত ডাঙৰ বে মৈদাম কেইটা ইপিনে আৰু আছে কিন্তু ইপিনে যোৱা এলাও নাই কেইটা বন্ধ কৰি ৰাখি থৈ দিছে এই চাইডত অকলে এইটো চাইড উঠিব পাৰে ঠিক আছে আৰম্ভ কৰোঁ এতিয়া যে তোমালোক আহিছা এয়াই হৈছে চৰাইদেউ হয় নাই চৰাইদেউ মানে কি একচুৱেলি চেৰাইদেউ হয় চৰাইদেউ পিছত অসমীয়াত হৈছে চৰাইদেউ চেৰাইদেউ মানে হৈছে এই গোটেইকেইটা একচুৱেলি টাই ভাষাৰ শব্দ হয় টাই ভাষাৰ শব্দৰ পৰা মানে চৰাইদেউ শব্দটো হৈছে মানে হৈছে নগৰ ৰাই মানে জিলিকা দৈ মানে হৈছে পৰ্বত অৰ্থাৎ পৰ্বতত জিলিকা নগৰ তাৰমানে কি চাওলুং চুকাফা যেতিয়া আহিছিলে ইয়াত নহয় তেওঁ প্ৰথম যেতিয়া ৰাজধানী পাতিছিলে এই অস্থায়ী ৰাজধানী কেইবাঠাইতো পাতিছিলে তেওঁ দেই সেইখিনি নকওঁগৈ আৰু মূল কথালৈ আহিছোঁ পিছত ইয়াত মানে স্থায়ী পাৰ্মানেণ্টকৈ ৰাজধানী পাতিছিলে চৰাইদেউ বুলি কিয় কোৱা হয় মই যে ক'লোঁ পৰ্বতত জিলিকা নগৰ হয়নে নহয় এইখিনি একচুৱেলি মৈদামস্থলীহে হয় ইয়াত মানে আহোম ৰজাসকল যেতিয়া ঢুকাই নহয় মৰে তেতিয়া তেওঁলোকৰ ডেড বডি তাৰমানে মৰা হোৱা মানে সৎকাৰ
কৰা হৈছিলে দেই সৎকাৰ কৰা সেইকাৰণে এইটো কোৱা হৈছে মৈদামস্থলী মানে তাৰপিছত তেওঁলোকে যিকেইখন ঠাইখন যে মই ক'লোঁ পৰ্বতত জিলিকা নগৰ বুলি কিয় কোৱা হয় ইয়াৰ পৰা আগলৈ এটুকুৰা ঠাই আছে পাহাৰৰ ওপৰত তেওঁ মানে নগৰ স্থাপন কৰিছিলে য'ত নেকি তেওঁৰ ৰাজধানী পাৰ্টি দেশখন শাসন কৰিবলৈ লৈছিলে ইয়াৰ পৰা আগত মই যে ছাৰ কৈছিলোঁ আপোনাক বাছখন সোমাব টাৰ্ণিংলৈ উভতি আহিবলৈ কেতিয়াও সুবিধা নহয় তেওঁলোকে এতিয়া সৰু চাৰিচকীয়া গাড়ী টয়োটা চয়োটা তেনেকুৱা যদি ফালে বেলেগ কথা আছিলে যিনো এই গোটেই অঞ্চলটো তাৰে এটা পাৰ্ট হয় সেইকাৰণে এইটো কিন্তু মৈদামস্থলী হয় আৰু গোটেই চৰাইদেউ অঞ্চলটো মানে কি হয় তিনিটা ভাগত বিভক্ত তিনি ভাগত বিভক্ত কেনেকৈ এইখিনি হৈছে মৈদামস্থলী মানে মৃতকৰ সৎকাৰ কৰা ঠাই আৰু সিফালে য'ত আছে যে মই ক'লোঁ নগৰখন থাকি আহিছে য'ত তেওঁ ৰজাৰ ঘৰ বাৰী আছিলে এতিয়া কিন্তু ঘৰ বাৰী কোনো চিনচাপ নাই দেই কাৰণ কাঠ বাঁহৰহে ঘৰ বনাইছিলে তেওঁলোকে তেতিয়া প্ৰথম আহোঁতে কিন্তু ইমান দিনটো কেতিয়াও লাষ্টিং নহয় চব ভাগি ছিগি গৈছে মৈদামস্থলী হ'ল নগৰ হ'ল আৰু এটা হৈছিলে উপাসনাস্থলী মানে কি য'ত তেওঁলোকে নিজৰ অৰিজিনেল যিবিলাক দেৱ দেৱী আছিলে নহয় তেওঁলোকক উপাসনা কৰিছিলে মানে পূজা পাতল কৰিছিলে তেওঁলোক প্ৰথমতে হিন্দু নাছিলে হিন্দু নাছিলে পিছত আহিহে যেতিয়া বামুণ গোসাঁই মানুহবিলাকৰ বিশেষকৈ বামুণবিলাকৰ প্ৰভাৱ পৰিছিলে তেওঁলোকৰ ওপৰত তেওঁলোক লাহে লাহে কি হৈছিলে হিন্দু হৈ গৈছিলে হা তো তাৰ আগতেতো তেওঁলোকে যিবিলাক দেৱ দেৱীক পূজা কৰিছিলে যেনেকৈ লেংডন আছিলে জাচিংফা আছিলে তাৰপিছত লাংকুৰি আছিলে বিভিন্ন এনেকুৱা দেৱ দেৱী আছিলে তেওঁলোকক পূজা কৰা সেই য'ত মানে তেওঁলোকে নগৰ পাতিছিলে সেই তাৰ আশে পাশে আছে বিভিন্ন দেৱ দেৱীসকলক পূজা কৰা ঠাই তেওঁলোকৰ তো সেইখিনি কি বুলি কোৱা হয় উপাসনাস্থলী যি কি নহওক এতিয়া আমি নগৰ মানে য'ত ৰাজধানী পাতিছিলে সেই ঠাইখিনিলৈকে যাব নোৱাৰিমগৈ সুবিধা আমাক ক'লোঁ ছাৰ কাৰণটো হয়নে এতিয়া আমি মৈদামলৈ আহিছোঁ এতিয়া এই মৈদাম মানে কি মৈদাম শব্দটোৰ অৰ্থ হৈছে মৃতকৰ তেওঁলোকে জ্বলাইছিল নে পুতিছিল প্ৰথম অৱস্থাতে তেওঁলোক হিন্দু নাছিলেই তেওঁলোক আছিলে টাও ধৰ্মৰ মানুহ এতিয়াও আছে টাওইজিম ৰিলিজনটো চীন জাপান হয়নে এইবিলাক জেগাত এতিয়াও আছে চাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়া লাওছ কম্বোডিয়া এইবিলাক ঠাইত এতিয়াও আছে মৃতকৰ সৎকাৰ কৰা ঠাই দেই তো কি হৈছিলে তেওঁলোকে যেতিয়া এজন ৰজা মৰে নহয় যেতিয়া ৰজা ঢুকায় তেতিয়া কি কৰিছিলে এটা নিয়ম আছিলে যিদিনা ৰজা ৰাজপাটত উঠিব ৰজা হ'ব যিদিনাৰ পৰাই সেইদিনাৰ পৰাই তেওঁৰ মৈদাম খানন কাৰ্যটো মৈদামৰ দাগ লগোৱাৰো আৰম্ভ হৈছিলে আজি ৰাজসিংহাসনত বহিছে নহয় তেওঁলোকে যেতিয়া মানুহ এজন ৰজাজন ঢুকাই যায় নহয় তেতিয়া তেওঁলোক শাৰীৰিকভাৱেহে ঢুকাইছে সেইটো মানি লোৱা হৈছিলে কিন্তু তেওঁ সম্পূৰ্ণৰূপে তাৰমানে ঢুকাই যোৱা নাই কাৰণ তেওঁ এতিয়া স্বৰ্গগামী হৈ স্বৰ্গ হৈ তেওঁ এজন দেৱতা হৈ গ'ল আৰু দেৱতা হৈ আমাক আশীৰ্বাদ দিব দেই তো কি কৰিছিলে তেওঁলোকে যেতিয়া ঢুকাইছিলে লগত যিহেতু মানুহজন শাৰীৰিকভাৱেহে ঢুকাইছে তেওঁতো দেৱতা হৈ গ'ল গতিকে তেওঁক জীৱিত কালত প্ৰয়োজনীয় যিবিলাক বস্তু আছে সেই সকলোখিনি বস্তু তেওঁৰ লগত দিছিলে সেইকাৰণে ৰুমটো এনেকৈ ভিতৰত ডাঙৰকৈ বনোৱা হৈছিলে এচাইডে তেওঁৰ ডেড বডি থাকিব আৰু লগতে তেওঁ ব্যৱহাৰ কৰা সোণ ৰূপৰ কাঁহী বাতি এই চেইন ঢাল তৰোৱাল যুদ্ধ কৰিবৰ কাৰণে আকৌ খোৱা বস্তু দাইল তেল আলু চাউল আকৌ শুবৰ কাৰণে সোণৰ বিচনা ধৰি লওক তাৰপিছত সোণৰ গুণা খটোৱা কাপোৰ কানি এইবিলাক যি বস্তু ইউজ কৰে আৰু ডে টু ডে লাইফত সকলো ৰাখিছিলে ৰখাৰ পিছত মানে কি হয় আনকি লুখুৰাখন বুলি এটা খেল আছিলে সেইটো টাই ভাষাৰ শব্দ লুখুৰাখন খেলটো কি হয় সেইটো খেলৰ পৰাই সাধাৰণতে 4জন মানুহ গৈছিলে আৰু বহুতে কয় যে যি 4জন মানুহ ৰজাৰ লগত মৰিবলৈ গৈছিলে জবৰদস্তি তেওঁৰ ডিঙি কাটি পেলাই নি হত্যা কৰা হৈছিলে একচুৱেলি তেনেকুৱা কৰা হোৱা নাছিলে এই লুখুৰাখন যিটো খেল তেওঁলোকৰ সেইটো মানুহে আছিলে যিকেইজনে সাধাৰণতে ৰজাৰ লগত ৰজাৰ আল পৈচান ধৰা মানে বুজিছে নাই এই বোলে পানী এগিলাচ লাগে এই বোলে জা জলপান তামোল লাগে খাবলৈ জা যোগান ধৰি থাকে ওচৰত সেই ৰজাৰ লগত একদম চাহটোৰ লগে চাহটোৰ নিচিনাকৈ সহায় কৰি থকা 4জন মানুহ নিজে আগবাঢ়ি গৈছিলে কিয় ৰজা যিহেতু মৰিলে ঢুকালে মানে তেওঁতো স্বৰ্গলৈ গৈছে ৰজাৰ লগতে যদি আমিও মৰিব পাৰোঁ আমিও স্বৰ্গগামী হ'ব আমিও ডাইৰেক্ট স্বৰ্গত স্থান পাম মানে বেহাৰী স্থান পাম তো এতিয়া আপোনালোকৰ হেৰিয়াত কৈ দিছোঁ দেই যাব পাৰিম সেইকাৰণে নিজ ইচ্ছাৰে তেওঁলোক গৈছিলে তাত মৰিবলৈ মানে যেতিয়া এই ঘৰটোৰ ভিতৰত সোমালে ৰজা ডেড বডিটো ৰাখিলে সেই 4জন মানুহ মানে নিজে তাত থাকিছিলে আৰু সেই 4জন মানুহে যে অন্ততঃ 2-3 দিন খাব পৰাকৈ মই যে বিশেষকৈ কৈছিলোঁ ৰজাৰ কাৰণে দিয়াৰ উপৰিও
দাইল চাউল তেল ইত্যাদি তেওঁলোকৰ কাৰণেও দিয়া হৈছিলে জুই চুই জ্বলাই মেলি তেওঁলোকে যি খাব আৰু তাৰপিছত নিজে তেওঁলোক মানে তাৰ ভিতৰতে মৰি গৈছিলে যি কি নহয় সেই সকলোখিনি ৰখাৰ পিছত 4জন জীৱিত মানুহ ৰখাৰ পিছত বাহিৰ ফালৰ পৰা এই দুৱাৰখন পূৰা প্লাষ্টাৰ কৰি মেলি এইবিলাক বন্ধ কৰি দিয়া হৈছিলে আৰু কি বস্তু দি বনোৱা গৈছিলে বিশেষকৈ এই পকা ষ্ট্ৰাকচাৰটো মইতো তোমালোকক কৈছিলোঁ হয়নে নহয় হাঁহ কণী বৰা চাউল ইত্যাদি প্লাষ্টাৰ কৰাৰ পিছত ওপৰত একদম পূৰা এই চাইডৰ মাটি কাটি গোটেই ভেটিটো বনোৱা হৈছিলে গম পাইছানে এই যে ওখ যে দেখিছা এইবিলাক গতিকে ৰজাৰ মানে মৈদাম আছিলে মৰিশালি আছিলে এই গোটেই এৰিয়াটো মৰিশালি আছিলে ইংৰাজীত যাক চেমিট্ৰি বুলি কোৱা হয় সতীদাহৰ নিচিনা আৰু এজন মৰিছে আৰু 4জন যাব লাগিব কিন্তু এইখিনিৰ পৰা আৰু এটা বস্তু চোৱা ইয়াততো 4টা মৈদাম আছে নহয় এটা এইটো আছিলে ডাঙৰ সিফালে এটা সেইটো সেইফালে 2টা আছে এই মৈদামবিলাক কোনটো মৈদাম কাৰ কোনো চিনচাপ নাই একো লিখিত অৱস্থাত নাম ফলকো একো নাই চাইনবোৰ্ড নাই কিন্তু নিশ্চয় ৰজা যেতিয়া আছিলে নথকা নহয় নিশ্চয় আছিলে কিন্তু এতিয়া নাই কিয় চোৱা 1950 চনত ভূমিকম্প আহিলে তলাতল ঘৰ যেতিয়া আমি যাম তাত কিছুমান জেগা দেখাম য'ত খহি গৈছে ছাৰক আগতে কৈছোঁ এই ইয়াত যিবিলাক তেনেকৈ আছিলে নাম ফলক আছিলে কিবা কিবি মানে কি কয় চাইনবোৰ্ড বা ভূমিকম্পও আহিছিলে পিছত হয়তো 28 চনত এই যে চৰাইদেউত য'ত মানে নগৰ পাতিছিলে মই ক'লোঁ ৰাজধানী পাতিছিলে হয় নাই 1228 চনৰ পৰা 1830 চনলৈকে আন্দাবু সন্ধিৰ আগলৈকে প্ৰায় 46জন ৰজাই ৰাজত্ব কৰিছিলে অসমত হা তাৰ ভিতৰত কেইজনমান অতি শক্তিশালী ৰজা আছিলে যিজন ৰজা বেছি প্ৰতাপী শক্তিশালী হয় আৰ্থিকভাৱে সচ্ছল হয় সেইজন ৰজাৰে মৈদামটো আটাইতকৈ ডাঙৰ আছিলে কোন আছিলে আটাইতকৈ শক্তিশালী বুলি ক'বলৈ গ'লে প্ৰথম চুকাফাকে ক'ব লাগিব কাৰণ তেওঁই ফাউণ্ডাৰ আছিলে তাৰ পিছত আছিলে তেওঁ খামথি বুলি এজন তেওঁৰ দিনতে মানে কি হৈছে তেওঁ খামথিৰ দিনত এই চুতীয়া আৰু আহোমৰ মাজত প্ৰথম যুদ্ধ চুতুফা আছিলে তাৰ আগত ক্লেছটো আৰম্ভ হয় কিন্তু তেওঁ খামথিয়ে লগতে প্ৰথম মানে বেছি তয়ামহা যুদ্ধ হয় ডাঙৰ যুদ্ধ হয় তেওঁ খামথিয়ে চুতীয়াসকলক শদিয়াফালে থকা চুতীয়া জনগোষ্ঠীসকলক হৰুৱাইছিলে তাৰপিছতে ক'ব লাগিব চুডাংফা বামুণী কোঁৱৰ তেওঁ জাষ্ট তেতিয়া আকৌ চৰুগুৱাত ৰাজধানী আছিলে দেই পানীদিহিং পক্ষী অভয়াৰণ্য বুলি এখন অভয়াৰণ্য আছে আমাৰ ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টত এখনেই পক্ষী অভয়াৰণ্য আছে পানীদিহিং পক্ষী অভয়াৰণ্য কিন্তু প্ৰসংগক্ৰমে মই টানি আনিবলগীয়া আছে বিষয়টো শিৱসাগৰৰ পৰা ডিব্ৰুগড় যোৱা ৰাস্তাত অন্দাউৱে পাই যায় সেইফালেদি সোমাই গ'লে তাত এখন ৰাজধানী পাতিছিলে দেই চুডাংফা বামুণী কোঁৱৰে তাত ৰাজধানী পাতিছিলে সেই চুডাংফাৰ পৰা চুহুংমুং ৰজাৰলৈকে দিনলৈকে মানে কি ৰাজধানী চৰুগুৱাত আছিল সেই ঠাইখনৰ চৰুগুৱা তো যে কি নহওক এই যদিও 46জন ৰজাই যে ৰাজত্ব কৰিছিলে সম্পূৰ্ণ 46জন ৰজাৰ মৈদাম ইয়াত নাই গম পাইছানে নাই কিন্তু 46টাতকৈ বেছি আছে আনহাতে চাবলৈ গ'লে মৈদাম সেইবিলাক কেনেকৈ বেছি আছে মই সেইটো কৈ আছোঁ বাৰু ৰবা কিন্তু তাৰমানে কিয় ইয়াত যে ৰাজধানী পাতিলে আৰু এই যে ৰাজনৈতিক অৰাজক অৱস্থাৰ যে সৃষ্টি হৈছিলে শৰাইঘাটৰ যুদ্ধৰ পিছত সেই তেতিয়া তেনেকৈ কিছুমান ৰজাৰ মৈদাম বেলেগ জেগাত থাকি গ'ল যেনেকৈ এতিয়া চামগুৰিয়া ফৈদৰ এটা মৈদাম আছে এই চামগুৰি যে আমগুৰি সেইফালে এটা অকলশৰীয়া মৈদাম আছে সেই তাত যেতিয়া চৰুগুৱাত মৈদাম পাতিছিলে নহয় তাত প্ৰায় 7জন ৰজাই ৰাজত্ব কৰিছিলে তেওঁলোকৰ মৈদামকেইটা তাত থাকি গ'ল দেই যোৰহাটত যেতিয়া লাষ্ট মুমেণ্টত কি আছিলে ৰাজধানী পাতিছিলে তাত 2-3টামান যোৰহাটত সেই যোগেশ্বৰ সিংহ পুৰন্দৰ সিংহ হয় নাই সেই তেওঁলোকৰ কেইটামান মৈদাম তাত থাকি গ'ল হা যে কি নহওক 1228 চনৰ পৰা সেই চনলৈকে আটাইতকৈ শক্তিশালী বেছি এতিয়া যি হওক এই মৈদামৰ ভিতৰত সোমাম বলক এতিয়া সোমাম अंगे पडलं तुला नाही ते खाणं जाय रब अलग फ्लैश जुलाई টাওয়ার নাই
ফাইনেলি গাইছ দেখি ওলাই গ'লো ওলাই গ'লো গাইছ মাই গড ই আচৰিত হ'ব আমি মৰিশালি ভিতৰৰ পৰা আহিছোঁ হয়নে নহয় সোমাই আহিছোঁ কিন্তু য'ত নেকি মানুহক কুটা হয় বা জ্বলোৱা হয় মৰা হয় বা তোমালোকৰ মুছলিম মানুহকে আপোনালোকে খবৰ দিয়া হয় নাই তাত সি হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক মৰিশালি তাত সজাই নিৰ্জনতা চাইলেণ্ট এটা থাকে আৰু যিমানে কথা ইয়াতো সেই বস্তুটো তোমালোকে অনুভৱ কৰিছা ঠাণ্ডা হয় জেগাটো যিহেতু তাত যাওঁ আমি গৈ বেক টু পেভিলিয়ন আমি অলপ কিবা খাবলৈ যাওঁ গাইছ চলি আছে কি চলি আছে ভিডিঅ' চলি আছে এইটো ওপৰত কি এইটো বেছি ডাঙৰ এইটো আছে গাইছ ক'ত এইটো নাজানো কি এইটো ওপৰত উঠিব নিদিয়ে সেইটো কাৰণে নাজানো গাইছ চব মৈদাম কেইটা কিমান ডাঙৰ সোমাইছে এনেকৈ লাগি আছিলোঁ মাৰচোন গাইছ আৰু একো খোৱা নাই এতিয়াকৈ খাওঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা বাই বাই